Hello everyone, কি খবৰ ভালনে আপোনালোকৰ মই আশা কৰিছো আপোনালোকৰ ভাল আৰু আজি আকৌ এটা হ্যান্ড এমব্ৰইডাৰী ভিডিও লৈ আহিছো ৰিবনৰ খুব সিম্পল তিনিপাহ ফুলৰ ডিজাইন মই আজি বনাম হেয়াই ভিডিওটোত আপোনালোকক দেখুৱাবলৈ লৈছো তেতিয়া হলে ভিডিওটো চাই যাওঁচোন বলক আৰু যদি ভিডিওটো ভাল লাগে চাই লাইক এটা কৰি দিব আৰু বেছি অকমান ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু এয়া চাওক মই ফুলকিপাহ কেনেকুৱা ধৰণে বনাইছো ভালদৰে চাই যাওঁচোন বলক এয়া চাওক গুলপীয়া ৰঙৰ ৰিবনেৰে মই সিলাই গৈ আছো আৰু এই সিলাইটো ৰিবনৰ সিলাই মানে প্ৰায়ভাগ বেছি এই সিলাইটোৱে কৰে ৰিবনত মই প্ৰায় দেখিছো আৰু এটাৰ মাজতে এনেকে ফুটা এডাল ভৰাই ইয়েলো কালাৰৰ এই ডিজাইনটো এনেকে ধৰণে পকাই মই ইয়াত ফুটাডাল এনেকে ভৰাই দিছো ঠিক একে ধৰণে মই ফুলপাহৰ চাৰিও কাখে মানে গুটেখিনিতে এনেকুৱা ধৰণে ফুটাডাল ভৰাই যাম তেতিয়া এটা ডিজাইন হৈ উঠিব এটো এটা মোৰ এমব্ৰইডাৰীৰ ফুলপাহৰ নতুন এটা ডিজাইন মই বনাইছো চাও খুব সহজ হয় প্ৰথম অৱস্থাত এনেকুৱা ধৰণে শিকিবলৈ বহুত মানে ইজি হয় আৰু এটো হেখৰটো এয়া চাওক এটা ডিজাইন হৈ পৰিলে ফুলপাহত আৰু এয়া আকাশী ৰঙৰ এপাহ ফুল সিলাম মই ঠিক একে ধৰণে মই ৰিবনডাল এনেকে ভৰাইছো এতিয়া মই সিলাই গৈ আছো আৰু এতিয়া কি কৰিম সিলাই গৈ আছো বাৰু মাজতে এটা গিফট দিম ফুলপাহৰ সানফ্লাৱাৰ নিচিনাকে মানে ইয়াসক গুলকে মাজতে হোল এটা কৰিম মই ইয়াসক মাজতে এটা সাৰ্কেল শেপত গিফট এটা ৰাখি থৈছো আৰু এডাল ৰেড কালাৰৰ ফুটাৰে ঠিক আগৰ ফুলপাহত দেখুৱাৰ ধৰণে এনেকে পকাই লৈছো আৰু তাৰ ওচৰতে এনেকে ভৰাই দিছো এয়া এটা ডিজাইন হৈছে আৰু আকৌ ঠিক একে ধৰণে ফুটাডাল ভৰাই আছো কেইবাবাৰো ভৰাম তেতিয়া এই কালাৰটো হলটো ফিল আপ হ'ব আৰু তেতিয়া ইয়া চাওক এপাহ ফুলৰ ডিজাইন হৈ গ'ল আৰু এপাহ ইয়েলো কালাৰৰ ৰিবনেৰে সিলাই গৈ আছো ইয়া ওচৰতে ৰিবনডাল ভৰাইছো এনেকুৱা ধৰণে ভৰাই গৈ আছো এয়া হৈছেগে আৰু একে ৰঙা ৰঙৰ ফুটা এডালে মই এই ডিজাইনটো কৰি দিছো এনেকে সিলাই দিছো তেতিয়া অকমান ফিনিশিং লাইনটো আহিব ফুলপাহৰ আৰু এয়া লাষ্টলে দেখিবলৈ এনেকুৱা লাগিছে আৰু এতিয়া এনেকুৱা ধৰণে পাতৰ আকাৰ দিবলৈ চেষ্টা কৰিছো পেৰট কালাৰৰ ৰিবনেৰে তাৰ পিছত এনেকুৱা ধৰণে পকাই দিছো আকৌ বেজিটো পাতখিলাৰ ওচৰত ভৰাই দিছো ঠিক একে ধৰণে মই সিলাই গৈ আছো আৰু এয়া চাওক ফুলপাহৰ ডিজাইন হৈ গৈছে ঠিক একে ধৰণে মই এই আকাশী ৰঙৰ ফুলপাহটো
সিলাই গৈ আছো আৰু এটা ডিজাইন কৰিছো যেহেতু ৰিবন কম হৈ গৈছে আৰু এটা এনেকে মানে এটা টিপস আৰু ফুলপাহত এনেকুৱা ধৰণে মাজে মাজে নিচিলাই এনেকুৱা ধৰণে ডাইৰেক্ট সিলাই দিব লাগে যেটো এটা ডিজাইন হৈছে তাৰ পাছত দা গ্ৰীন কালাৰৰ এটা ৰিবন লৈ লৈছো পাতৰ আকাৰ দিবলৈ চেষ্টা কৰিম এতিয়া এয়া চাও এনেকুৱা ধৰণে এয়া অলপ আতৰলে নি পিনি পাতখিলা অলপ দীঘল কৰিম এনেকুৱা কৰিলে পাতৰ আকাৰ হৈ যাব এয়া আৰু এইখিলা এই ফুলপাহৰ লাষ্টৰ পাত হ'ব ডাঙৰ পাত এয়া চাওক আৰু এটা উপায় আছে যেহেতু মাজে মাজে সিলাই নিয়া নাই হেতু কাৰণে এনেকুৱা ধৰণে মই মাজত আকৌ পাতৰ আকাৰ দি মানে ইমূৰৰ পৰা হিমূৰলৈ ভৰাই দিছো সূতাডাল তেতিয়া আৰু সূতাডাল লৰি না যায় হেয়া চাওক লৰি যোৱা নাই নিজৰ জেগাতে আছে আৰু এই ফুলপাহত পাতবিলাক সৰু সৰুকে দিম হেতু কাৰণে সৰু সৰুকে সিলাই গৈ আছো হেয়া চাওক আৰু এয়া লাষ্টৰ পাতখিনি চাওক আৰু এটা কথা আপোনালোকে ইয়াতে মন কৰিব ৰিবনডাল যদি খুব টানকে আপোনালোকে এয়া চাওক মোৰ লাষ্টৰ ফুলপাহৰ ৰিবনডাল বেয়া হৈ গৈছে ফাটি চিটি গৈছে চাওক ৰিবনডাল খুব জোৰ জোৰছে নকৰিব মই দেখুৱাবৰ কাৰণে আপোনালোকক জোৰ জোৰছে কৰিছো মানে দেখুৱাবৰ কাৰণেহে কিন্তু এয়া চাওক কোমলকে সিলালে মানে লাহে লাহে সিলালে মানে ভাল হৈ থাকিব ৰিবনডাল কিন্তু খুব টাইটকে সিলালে মানে ৰিবনডাল বেয়া হৈ যায় এয়া চাওক আকাশী ৰঙৰ ফুলপাহৰ ৰিবনডাল মোৰ বেয়া হৈ গ'ল হেতু আপোনালোকক কৈ থৈছো আৰু কমপ্লিট হোৱাৰ পাছত ফুলকিপা চাওক দেখিবলৈ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু ভিডিওটো ইমানতে সামৰণি মাৰিবলৈ লৈছো আপোনালোকে সদায় হাঁহি থাকক সদায় সুস্থ থাকক থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই